Hi, this is EKGK class 9. Our Moya Tumaluka class 9 question only R1 or question number 10. Question number 10 or the 7 number question is here to Tumaluka Defoidim. So, Bola, I'm video to Arambogoro. So, click on it. So, question number 10. Yeah, there's the 1 by 1 plus root 2 plus 1 by root 3 root 2 plus root 3 plus 1 by root 3 plus root 4. So, it will be প্রথমতে সমাধান বলি এখানে লিখি লিখছো তার পিছত আমাৰ কি হ'ব তলৰ প্ৰতিটোৰ পৰা আমাৰ root টো ক্যান্সেল কৰিব লাগিব আৰু ইয়াৰ এটাই বুদ্ধি আছে যে ইয়াৰ a plus 1 plus root 2 এটো সংযোগ বনাই এটো পূৰণ কৰিব লাগিব তেতিয়া a square minus b square হ'ব হেতু ফৰ্মত আমি লৈ যাব লাগিব গতি হেতু ফৰ্মত প্ৰথমখিনি লিখিছো প্ৰথমতে এই গোটেইখিনি এটো লগত আহিছে যে 1 plus root 2 তলত আছে আৰু ইয়াৰ সংযোগ হ'ব 1 plus root 2 1 minus root 2 আৰু হেতুৰ পূৰণ কৰিছো যেটো তলত পূৰণ কৰিলে ওপৰতো পূৰণ কৰিব লাগিব ওপৰত হৈছে আৰু ইয়াতে ঠিক তেনেদৰে 1 by 2 plus root 3 এটো লিখিছো তাৰ পিছত 2 minus root 3 মানে এটোৰ সংযোগ এটো সংযোগ নহয় মানে বিপৰীত মানে root 2 minus root 3 আমি এটো পূৰণ কৰিব লাগিব মানে কি ফৰ্মত লৈ যাব লাগিব আমি a plus b ultimately a minus b আৰু এটো কি হয় square minus b square হয় তেতিয়া যদি square তেতিয়া সাবা এটো এনেকুৱা ফৰ্মত আমি প্ৰথমতে লৈ যাব লাগিব তাৰ পিছত এটা আছে root 3 plus root 4 আৰু b হ'ব বিপৰীত হ'ব root 3 minus root 4 আৰু ওপৰটো কি root 3 minus root 4 কি পূৰণ কৰা গৈছে তো এতিয়া কি হ'ল তাৰ পিছত যে 1 minus root 2 তাৰ পিছত ওপৰত যেটো আছে একৰ লগত যিকোনো বস্তু পূৰণ কৰিলে কি হ'ব এই বস্তুটো হ'ব 1 minus root 2 ঠিক তেনেকুৱা 2 minus root 3 আৰু root 3 minus root 4 হেতু ইয়াতে লিখিছে root 3 minus root 4 আৰু তলত কি হ'ব যেটো কৈছো a plus b a minus b মানে কি হ'ব a square minus b square a plus b a minus b a square minus b square মানে এটো ঠিক root 3 plus root 4 root 3 minus root 4 গতিকে root 3 a square root 3 square minus root 4 square তাৰ পিছত কি আছে তাৰ পিছত আছে ওপৰত 1 minus root 2 a square minus b square ইখিনি হল তাৰপিছত 1 minus root 2 আৰু তলত কি হ'ব 1 minus square root এতে square root cancel দেব only 2 হ'ব ঠিক তেনেকুৱাকে square root এতে cancel দেব only 2 হ'ব এতে square root cancel দেব only 3 হ'ব এতে square root cancel গলে only 3 হ'ব আৰু square root cancel গলে 4 হ'ব মানে কি হয় root over a square মানে কি a হয়নে square root দিনে cancel যায় হোসক বিধি নিয়ম মতে ঠিক তেনেকুৱা এটো হৈছে গতি ওপৰত হ'ব 1 minus root 2 তলত minus 1 1 ওপৰ 2 মানে minus 1 এটো minus 1 হ'ব 2 ওপৰ 3 গলে আৰু 3 ওপৰ 4 গলে minus 1 1 হ'ব গতি তাৰ পিছত কি আহিল minus 1 ন এতিয়া minus 1 a minus 2 কি হ'ব যদি minus এ আমি ওপৰ তলে হৰণ কৰি দিও বা a minus 2 কি হ'ব এই গোটেইখিনিৰ লগত সন্মুখত আহিব মানে এই গোটেইখিনিৰ লগত কি আছে এই minus 2 পূৰণ হৈ আছে আলটিমেটলি তুমি যদি তলত ওপৰত এটা minus দিলা minus দি পূৰণ কৰি দিলা আৰু এতে বা এতে minus 1 দি পূৰণ কৰি দিলা তলত এটা minus 1 দি পূৰণ কৰি দিলা তলত কি হ'ব minus 1 কি হ'ব plus 1 হ'ব আলটিমেটলি plus 1 মানে কি এটো ভ্যালুলেস আৰু ওপৰত minus 1 ৰে পূৰণ হ'ব গোটেইখিনি ঠিক তেনেকুৱাকে এইটোৰ ক্ষেত্ৰতো হৈছে ঠিক তেনেকুৱা এইটোৰ ক্ষেত্ৰতো হৈছে গতিকে minus 1 ওপৰত আহিল আৰু 1 minus root 2 ঠিক এনেকুৱা এইটো পূৰণ হৈ আছে গোটেইখিনি minus 1 এইটো পূৰণ minus 1 এইটো পূৰণ হৈ আছে গতিকে এইটো পূৰণ হলে কি minus 1 minus আৰু minus পূৰণ হ'ব এতিয়া plus root 2 হ'ব মানে একৰ লগত root 2 পূৰণ হলে কি root 2 হ'ব ঠিক তেনেকুৱা এইটো minus হ'ব আকৌ এইটো লগত হলে plus হ'ব minus আকৌ plus হ'ব গতিকে এতি কি হল minus 1 plus root 2 minus root 2 plus root 3 minus root 3 plus 4 plus root over 4 গতিকে root 3 cancel মানে plus minus root 2 minus root 2 plus cancel দেব থাকিল root over 4 আৰু minus 1 গতিকে root over 4 to plus এটো লিখিছো আগতে আৰু root over minus 1 টো লিখিছো সো এইখিনি হ'ব ইয়াৰ উত্তৰ So thank you for watching this video. Our channel to subscribe কৰিলা আৰু মোৰ ভিডিও বিলাক চাই থাকিবা Thank you.